Hello everyone, welcome back to my channel Smile with Tulika. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত এটা বহুত সিম্পল ৰেচিপি লৈ আহিছোঁ, ভ্যানিলা ফ্ৰুট কাস্টাৰ্ড ৰেচিপি। হোমমেড ৰেচিপি হয় এইটো। আমি ঘৰত সিম্পল ৱেত কেনেকৈ বনাব পাৰোঁ মই আপোনালোকক এতিয়া বনাই দেখুৱাম। ফাৰ্ষ্ট অফ অল মই মোৰ ইনগ্ৰিডিয়েণ্টছখিনি ৰেডি কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া মই বাউল অলৰেডি ওলাই থৈছোঁ, ইয়াত মই ইনগ্ৰিডিয়েণ্টছখিনি ৰেডি কৰিম, তাৰপিছত মই আপোনালোকক কেনেকৈ বনাওঁ সেইটো দেখুৱাম। এতিয়া মোৰ ইনগ্ৰিডিয়েণ্টছখিনি ৰেডি হৈ গ'ল। এইটো হৈছে ভেনিলা কাষ্টাৰ্ড পাউডাৰ, ব্ৰাউন এণ্ড পলছনৰ। এইটোৰ দাম 35 ৰুপিজ। আৰু বাকীখিনি ইনগ্ৰিডিয়েণ্টছ মই ৰেডি কৰি থৈছোঁ, চাওক আপোনালোকে। এতিয়া মই ইনগ্ৰিডিয়েণ্টছখিনি ৰেডি কৰি লৈছোঁ। মোৰ ওচৰত আছে মিল্কী মিষ্ট টোন মিল্ক, আমুল তাজা মিল্কৰ পেকেট এটা আছে, আৰু ইয়াত মই মিল্কটো দিম। চ' বাউলটো ৰেডি কৰি থৈছোঁ। এয়া হ'ল বানানা কাট কৰি থৈছোঁ এনেকৈ, আৰু এয়া হ'ল ৰাইপ মেংগোজ কিউব শ্বেপটোত কাটি থৈছোঁ মই, দিবলৈ ইজি হ'ব। আৰু এয়া হ'ল চুগাৰ, এইটো ৰেডি কৰি থৈছোঁ। এই 6টা বাউলো ৰেডি কৰি থৈছোঁ। ইয়াত মই ফাইনেলি পিছত মই কাষ্টাৰ্ডখিনি ইয়াতে ঢালি পেলাই ৰেফ্ৰিজাৰেটৰত থৈ দিম। মিল্কী মিষ্ট মিল্ক যোনটো আপোনালোকক ক'লোঁ, এতিয়া মই এইটো ইউজ কৰিম বিকজ আমুল তাজাটো অলপ কমকৈ আছে। এইটো কালি ৰাতিপুৱা চাহ খোৱাতে ইউজ কৰিম, এইখিনি যোনখিনি আছে। আৰু এতিয়া মই মিল্কী মিষ্ট যোনটো টোন মিল্ক আছে, এইটো ফুল পেকেট আছে 1 লিটাৰৰ, সেইকাৰণে এইটো ইউজ কৰিম, যিহেতু মোক অলপ গাখীৰ বেছিকৈ লাগিব কাষ্টাৰ্ড পাউডাৰখিনি বনোৱাতে। চ' এতিয়া মই অলমষ্ট হাফ লিটাৰ মিল্ক মই ইয়াতে বাউলত প'ৰ কৰি ল'ম। বহুত বেছিকৈ নবনাওঁ মই, যিহেতু আমি অকল 3জন মানুহ, আৰু 3জন মানুহে খাম আমি, সেইটো কাৰণে আমি বহুত বেছিকৈ মই নবনাওঁ, হাফ লিটাৰ মিল্কৰে বনাম। হাফ লিটাৰতকৈ চাগে বেছিকৈ অকণমান দিয়া গ'ল, এইটো যিহেতু 1 লিটাৰৰ পেকেট। এই হাফ লিটাৰ মিল্কৰ পৰা অলপ মিল্ক মই মোৰ পেনত লৈ ল'ম। মই গেছটো অন কৰি দিছোঁ এতিয়া। আৰু ইয়াত এতিয়া মই ভেনিলা কাষ্টাৰ্ড পাউডাৰটো মই দি দিম। ভেনিলা কাষ্টাৰ্ড পাউডাৰটো দি দিছোঁ। 3 চামুচমান পূৰা ফুল দিছোঁ, 3 টেবুল স্পুন দিছোঁ। এইখিনি মই খুব ভালকৈ মই ষ্টেয়াৰ কৰি লৈছোঁ, অলপো লাম্পছ থাকিব নালাগিব এইখিনি। আৰু আপোনালোকে এতিয়া গেছত চাওক, যোনখিনি মিল্ক মই দিছিলোঁ সেইখিনি মিল্ক বইল হৈ আছে। তাত মই এতিয়া চেনি দি দিম 5 চামুচ। 1 2 3 4 5 চামুচমান চেনি দি মই এতিয়া ষ্টেয়াৰ কৰি ল'ম। এইখিনি মিল্ক ষ্টেয়াৰ কৰি থাকিম। গোটেইখিনি চেনি ভালদৰে মিক্স হৈ যাব লাগিব এইখিনি গাখীৰখিনিৰ লগত। মানে হাফ লিটাৰ মিল্কক মই 2টা ভাগত ডিভাইড কৰি লৈছোঁ। আধাখিনি মই ভেনিলা মিল্কটো বনালোঁ, আৰু আধাখিনি মই ইয়াতে চুগাৰ চিৰাপ বনাই আছোঁ মিল্কত। চেনিখিনি দি চেনিখিনি মিহলাই আছোঁ। ফ্লেমটো একদম ল' কৰি থৈছোঁ গেছৰ। ল' ফ্লেমত এইখিনি মই বনাই আছোঁ। আৰু যেতিয়া গোটেইখিনি চুগাৰ চিৰাপ এতিয়া এয়া মিক্স হৈ গ'ল, এতিয়া মই ইয়াতে ভেনিলা মিল্কখিনি মই প'ৰ কৰি দিম। ভেনিলা মিল্কখিনি এবাৰ চেক কৰি লৈছোঁ, অলপ লাম্পছ আছে নেকি, নাই। তেতিয়াই মই লাম্পছ যিমান আছিলে মই অলৰেডি ভালকৈ মিক্স কৰি থৈছিলোঁ, এতিয়া লাম্পছ নাই। সেইকাৰণে এতিয়া মই ইয়াত ভেনিলা মিল্কখিনি মই প'ৰ কৰি দিম। গোটেইখিনি ভেনিলা মিল্ক ধুনীয়াকৈ মই প'ৰ কৰি দিছোঁ গেছত থকা মিল্কখিনিৰ লগত। এতিয়া মই স্পুনখনেৰে এনেকৈ ষ্টেয়াৰ কৰি আছোঁ। একদম চিম্পল ৱেত, মানে মই কোনো আলহী এতিয়া মতা নাই, আমি নিজেই খাম যিহেতু, ঘৰৰ মানুহখিনি একেবাৰে চিম্পলকৈ বনাইছোঁ।
এইখিনি এতিয়া ষ্টিয়াৰ কৰি থাকিব লাগিব বহুত সময়। কোনো ধৰণৰ লাম্পছ বা কোনো ধৰণৰ মানে গোট বান্ধিব দিব নালাগিব। এইখিনি ধুনীয়াকৈ ষ্টিয়াৰ কৰি থাকিব লাগিব। হিটটো কমাই পেলাই বনাব লাগিব এইখিনি, কাৰণ নহ'লে গোট বান্ধি গুচি যায়। এইখিনি বহুত সোনকালে গোট বান্ধে। এইখিনি এতিয়া হৈ গ'ল। এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। গেছটো অফ কৰি এইখিনি আমি ঠাণ্ডা হ'বলৈ দিওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ বাকী কি কৰিম। মোৰ কাষ্টাৰ্ডখিনি যিহেতু ঠাণ্ডা হৈ গ'ল, এতিয়া মই এনেকৈ এই ছটা মই ডেজাৰ্ট বাউলত ধুনীয়াকৈ মই এই বাউলত বাকি লৈছোঁ। আৰু এতিয়া মই ইয়াৰে ওপৰত দি দিম কাট কৰি থোৱা বানানাছ, বানানাছখিনি দিয়া হোৱাৰ পিছত এতিয়া মই কাট কৰি থোৱা কিউব শ্বেপত মেংগোজ দি দিম। দেখিছেনে ইমান ধুনীয়া লাগিছে, দেখিয়ে খাওঁ খাওঁ লাগিছে। এতিয়া মোৰ এই বানানাছ আৰু মেংগোজ এণ্ড কাট বানানাছ যিহেতু দি দিলোঁ, এতিয়া মই এই গোটেই ট্ৰেখন মই ফ্ৰিজত থৈ দিম। 3 ঘণ্টামান মই ফ্ৰিজত থৈ দিম। তাৰপিছত ওলাম, তাৰপিছত আমি খাই দিম। খোৱাৰ কাৰণে তেতিয়াহে ৰেডি হৈ যাব ধুনীয়াকৈ। এতিয়াও ৰেডি হোৱা নাই কাষ্টাৰ্ডটো। ফ্ৰিজত 3 ঘণ্টামান থোৱাৰ পিছত ধুনীয়াকৈ ৰেডি হৈ যাব। এয়া আমাৰ ভেনিলা কাষ্টাৰ্ড ৰেচিপি ৰেডি। এতিয়া ফ্ৰিজৰ পৰা ওলালোঁ আৰু এতিয়া আমি খাম। আৰু আপোনালোকেও এনেকৈ মই যেনেকৈ বনালোঁ তেনেকৈ চিম্পলকৈ ঘৰত বনাই খাব পাৰে আৰু এনেকৈ ৰেচিপিটো বনাব পাৰে। খুব ভাল লাগে খাই, খুব ডেলিচিয়াছ, খুব টেষ্টি হয় খাবলৈ। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সদায় স্মাইল উইথ তুলিকাৰ লগত স্মাইল কৰি থাকিব। বাই বাই, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।